টি-শাৰ্ট লাগিছিলে মেইন দেখাওক অলপ মানে বেছি লিখা আঁকা কি নহয় মানে একদম চিম্পল আজি যোগীয়া টি-শাৰ্ট কেইটা পালোঁ এইকেইটা লেটছ আনবক্স নতুন কাপোৰৰ যে যি গোন্ধ এণ্ড আজি এখন ফ্লেগ এখন ল'লোঁ যিহেতু আগতে মই ফ্লেগেদি ষ্টাইল কৰি নাপাওঁ এতিয়া ফ্লেগৰ লগত ষ্টাইল কৰিম মোৰ ফেভৰেট জৰ্জটোৰ লগত লেটছ গো ফাৰ্ষ্ট এইটো ব্লেক টি-শাৰ্টটো এণ্ড এখন লগত ফ্লেগখন কিনিছিলোঁ আগতে ফ্লেগেদি ষ্টাইল কৰি নাপাওঁ কেনেকৈ কৰিলোঁ নাজানো জাষ্ট ডিঙিতে মাৰিলোঁ এখন এক্সেচৰিজ যোনডাল মই ডিঙিত পিন্ধোৱে গুণ্ডা টাইপ লাগিছে ন এতিয়া নেক্সট টি-শাৰ্টটোৰ লগত যোনে স্কেটিং কৰি ভাল পায় সি ফিল কৰিব পাৰিব এইটো যোনটো মই পিন্ধি আছোঁ এইটো এণ্ড কমেণ্টত জনাই দিবচোন মোক মানে ৰিংছ লাগিছিলে তো কোনখন এটা ইনষ্টা পেজ বা ক'ৰ পৰা মই ৰিংছ ল'লে ভাল হ'ব এণ্ড এতিয়া লাষ্ট আৰু যোনটো মোৰ চবতছে ৱৰ্ডি লাগিলে 600 পে' কৰা এই টি-শাৰ্টটোৰ কাৰণে কি চালিয়া ফিট লাগিছে এইটো মানে যোনটো ফিট হৈছে ন এইটো একদম চালিয়াকৈ এণ্ড যদি ইয়াৰ মই বেগ এটা লওঁ তেন্তে আৰু চালি দিব লেটছ ট্ৰাই ইজ দ্য আউটফিট এণ্ড লাষ্ট ফ্লেগখন মোৰ যে পাৰ্চনেলি এই ফিটটো যে পূৰা ভাল লাগিছে ব্লেক ৰেড আৰু এই চেইনডাল লগত ৰিংছ এণ্ড এইকেইটাৰ ভিতৰত চবতছে ভাল কোনটো লাগিলে ৰেডটো লাগিলে ব্লেকটো লাগিলে নে হোৱাইটটো লাগিলে কমেণ্ট কৰি দিবা